লাগিব কণী লাগে জলকীয়া ইমান ভয় লাগিছে মানে আন্ধাৰে হৈ গ'লগে ৰাতি মৰ্ণিং কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলো ভালেই আছে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ গতিকে ভিডিঅ'টো চাই থাকিব এইফালে দেহি শুই আছে উঠাই নাই আৰু তাই এতিয়া শুই থাকোঁতে মই দৌৰি দৌৰি কামখিনি কৰি ল'ব লাগিব ক'তনো মানে কৰি হ'বগৈ আৰু উঠিব অকণমান পিছত মই উঠি যোৱা মাত্ৰকটো তাই উঠিয়ে যায় আৰু বেছি ঠাণ্ডা নহয় যিহেতু সেইকাৰণে মানে সেইখন ব্লেংকেট লোৱাৰ পিছতো মানে ৰাতি ফেন দি থৈ দিওঁ তেতিয়াহে মানে ভাল লাগে মানে ঠাণ্ডাটো প্ৰায় গৈছেগৈ আৰু এইকেইদিনটো ৰ'দ দিছে মানে অলপ গৰমেই হৈছে আৰু তাৰপিছত এতিয়া লাহে লাহে গৰম হৈ আহিছে আৰু ৰাতিটো অলপ অকণমান মানে ছুটি হৈ আহিছে দিনটো অকণমান দীঘল হ'বলৈ ধৰিছে এয়া দেখিলে আমাৰ দেৱী উঠি গ'ল আৰু ক'তনো আৰু মই উঠা পাছতে সেয়া উঠিলেই বেছি সময় অকলে শুইয়ে নাথাকে আৰু চাওকচোন কেনেকৈ চাই আছে মই কেমেৰাটো কৰি থকা দেখিছে চাই আছে আকৌ অলপমান টোপনিও ধৰিছে মানে উঠি অহাৰ কাৰণে তাই গমেই পাই গ'ল আৰু যদি শুই থাকিলোহেঁতেন তেতিয়া তাইও শুই থাকিলেহেঁতেন সেয়া দেখিছে অলপ অলপ মানে টোপনি অহা নিচিনাও কৰি আছে উঠিবই আৰু এতিয়া চাই আছে মোক কেমেৰাটো কৰা দেখি মই বাৰু ধুলোৱে মুখ আৰু এতিয়া তাই উঠিলে যিহেতু উঠাই মেলি তাইক মুখখন ধুৱাই মেলি অকণমান গৰম পানী খুৱাম তাৰপিছত এতিয়া মই এয়া মোৰ কাৰণে চাহ বনালোঁ আৰু অকণমান পাপৰ ভাজিলোঁ এনেকৈ খাম আৰু লাল চাহ এনেকৈ খাম আৰু এতিয়া লাল চাহ আদা দিয়া ৰাতিপুৱা ভালেই লাগে আৰু এতিয়া আমি খাই আছোঁ Good morning. Good morning, Banya. Good morning, Banya. Good morning, Banya. আপোনাৰ চকীত আৰামত বহি আছে এইফালে মই লৈ লৈছোঁ দুটা আলু আৰু এটা কাচকল কালি কাচকল আনিছিলোঁ আৰু এটা কাচকলৰ দাম কিমান জানেনে এটা কাচকলৰ দাম হৈছে 10 টকা সেইটো 10 টকা লৈছে আৰু এইফালে কাটি আছোঁ গা ধোৱাৰ আগতে কাটি থৈ যাওঁ বুলি ভাবিছোঁ আৰু গা ধুই আহি পেলাই এতিয়া বনাম আৰু লাহেকৈ আৰু খাম তেনেকৈয়ে শাক কালি ৰাতি আমাৰ প্ৰায় শাক থাকিয়ে যায় আৰু ৰাতিপুৱা কিবা এটা ভাজি ল'লেই হ'ল ভাতটো গৰম ভাত আৰু এনেকৈয়ে এতিয়া খাম আকৌ ছোৱালীলৈ বেলেগকৈ বনাব লাগিব তাই এনেকৈ খাব নোৱাৰে গোটা ভাত আৰু এনেকৈ কামবোৰ কৰি মেলি আজৰি হৈ আকৌ এতিয়া দুপৰীয়ালৈ ছোৱালীলৈ বনালোঁ ইয়াক খিচিৰি আৰু মই ৰুটি আৰু ভাজি খালোঁ আৰু তাৰপাছত তাই ইয়াত দেখিছে ধুনীয়াকৈ গা পা ধুৱাই মেলি তাইক খুৱাবলৈ লৈছোঁ ইয়াৰ আৰামত বহি লৈছে এতিয়া চকীখনতে বহি লৈছে আৰামত এতিয়া খাই যাব আৰু কেনেকুৱা কৰিছে তাই খামকৈ বহি আছে আৰু গুড ইভিনিং এতিয়া ভাবিছোঁ বহুত দিন মানে অকল ৰুমতে সোমাই থকা হৈছে ক'তো ওলাই যোৱা হোৱাই নাই আৰু অকণমান বোলো খোজো কাঢ়োঁ আৰু ভাবিছোঁ দুটামান বস্তু ল'বলগীয়া আছে সেইকেইটাও আনোগৈ আৰু অকণমান খেচৰা পেলাবলৈ আছে সেইখিনিও অকণমান পেলাই আহোঁগৈ আহিছোঁ আৰু চাই দিব এয়া দেখিছেনে মানে ইটো চাইডে অলপ মানে খালী জেগা আছে সেয়া অলপ জিলিকি আছে মানে ইয়াত মানে য'তে ত'তেতো মানে এতিয়া যিখিনি মানে আমি খাদ্য বনাওঁ বা এনেকৈ যিখিনি মানে বাকলি বা এনেকুৱাবিলাক শাক পাচলি বা যিকোনো মানে পেকেটবিলাক বিস্কুটৰ হওক বা যিকোনো পলিথিনবিলাক মানে য'তে ত'তেতো পেলাব নোৱাৰোঁ আৰু ইফালে ছাইডত অলপ জেগা আছে দেখি আছে আপোনালোকে মানে অলপ দেখিছে চাগে এতিয়া মানে এইখিনি মই লৈ আহিছোঁ আৰু তাতে পেলাই দিমগৈ এতিয়া লনীয়া বস্তুবোৰ সেইবোৰ ইয়াত এনেকৈ ছাইডেদি এইফালেদি পেলাই দিলোঁ হৈ গ'ল আৰু এনেকৈ সদায় মানে দিনটো বা ৰাতিপুৱা এনেকৈ খাই মেলি যিখিনি মানে বাকলি ছাকলিখিনি সেইবিলাক চব মানে ইয়াত লেতেৰাত পেলাই এনেকৈ পেলাই দিওঁহি
তেনেকৈ আৰু বজাৰ কৰি কৰি এতিয়া হৈছেগৈ ইমান ভয় লাগিছে মানে আন্ধাৰে হৈ গ'লগৈ ৰাতি বাহ দেখিছে বেগ ফাটি গৈছেগৈ বাহ আছিল আৰু মাৰ্কেটৰ পৰা মানে অকণমান বস্তু আনিলোঁ আৰু এইফালেদি জাবৰ যে পেলাইছিলোঁ ৰাস্তাটো এনেকুৱা মানে আন্ধাৰ নিচিনা আৰু সেইফালেদি আহিলোঁ ভয় লাগি গৈছিলে আৰু এয়া আণ্টি দোকানত সোমাইছোঁহি আৰু সেয়া আণ্টি আৰু এইখন দোকানৰ পৰা মানে এইডোখৰতে মানে আমাৰ অসমৰ যিমান মানে মানুহ আছে আণ্টি দোকানৰ পৰা বেছিকৈ খায় আৰু অসমীয়াত কিবা এটা কৈ দিওঁ असम में कुछ बोल दो ना समझ में आया ना आपका की लगी वो कोनी लगे की लगी वो कोनी लगे और जलोकिया बस इतना ही है वो आंटी पूरा बिजी है ठीक है आंटी बाद में बात करेंगे ठीक है ना ओके আজৰি এতিয়া শুম আৰু ভাবিছোঁ ভিডিঅ'টো এতিয়া সামৰণি মাৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ থাকিল সকলোকে যিসকলে ভিডিঅ'টো মোৰ চাই আছিল থেংক ইউ গুড নাইট বাই বাই